গুড মৰ্নিং সকলোলৈকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে বিয়াৰ দ্বিতীয়টো দিন মানে কালি বিয়া গ'ল আৰু আজি কোনোবা আমাৰ ঘৰত আহিছে আৰু পিছফালে গোটেইখিনি কামত লাগি আছে দেখাম কোনে কি কৰি আছে আৰু অকণমান স্মৃতি হিচাপে ৰাখি থ'বলৈ বিচাৰিছোঁ আৰু ঘৰত যিহেতু গোটেইখিনি মানুহ আছে আৰু একেলগতে গোটেইখিনি যাবগৈ সেইকাৰণে মনত বেয়াও লাগিব কাৰণ কিবা এটা অকেজন হ'লেহে গোটেইখিনি মানুহ গোট খোৱা হয় আৰু এনেকৈতো গোট খোৱা নহয় চ' সকলোকে দেখাম কোনে কি কৰি আছে আৰু কোনে কি ৰান্ধি আছে আৰু ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু স্কিপ নকৰাকৈ কেনেকুৱা পালে জনাব আৰু কমেণ্ট কৰি নিশ্চয় জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই আৰু যিসকল নতুন ছাবস্ক্ৰাইবাৰ তেখেতসকললৈ মোৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ পাপু দাদা পিংকি বাই আমাৰ ঘৰত আজি বিয়া চবৰে বিয়া খাই মেলি আজৰি টেঙাটো কিমান দিন হ'ল থৈ দিয়া এই বেছি হ'ল 2 মাহমান হ'ল হৈ থকা টেঙাটো সৰি থকা আজি প্ৰায় 3 মাহমানেই হ'ল আমি ভাল হৈ থাকিব বুলি ভবা নাছিলোঁ এনেই ভাল হৈ থকাৰ কাৰণে টেঙাটো ওপৰতে উঠাই থৈছিলোঁ কিন্তু ভবা নাছিলোঁ যে খাব পৰা হ'ব বুলি তাৰপিছত মামা ল'ৰাটোৱে ক'লে টেঙাটো ভালেই হৈ আছে খাওঁ বুলি ক'লে তাৰপৰা কাটি কৰি দেখা হ'ল যে ইমান ধুনীয়া হৈ আছে এনেকৈ বুলি জনা হ'লে আমি আৰু কেইটামান এনেকৈ ওপৰত উঠাই থ'লোহেঁতেন ভাল হৈ থাকিবৰ কাৰণে আৰু খালোঁ বহুত ভাল লাগিলে খাই আমাৰ জিমি ভিতৰত অকণমান ওলাইছে আহি গ'ল মোৰ ভাগৰ টেঙাখিনি আৰু দেখিবলৈ পাইছে ইমান ধুনীয়া হৈ আছে 3 মাহ মানে এটা টেঙা 3 মাহৰ সৰি থকাৰ পিছতো যে এনেকুৱা হৈ থাকে প্ৰথমবাৰ গম পালোঁ আৰু খাবলৈ খুব ধুনীয়া হৈছিলে মিঠা টেঙা খাই বৈ আজৰি হৈ ল'লোঁ আৰু এতিয়া আহিছোঁ দুপৰীয়া বনোৱা কৰা কৰিবলৈ আৰু এইখিনি মাছ ওলকবি বিলাহী এনেকৈ দি কিবা বনোৱা হৈছে মোৰ কাৰণে বেলেগকৈ বনাবলগীয়া হৈছে এইফালে বাবাই মাংস নাখায় আজি আৰু আলু ভাজি আছোঁ এইফালে দালি উতলি আছে বহুত গৰম এয়া কবি আলু মটৰ ভাজি আৰু এয়া মাছ আৰু এয়া আলু এনেকৈ এতিয়া আদা নহৰু চব হেৰি কৰি ৰখা হৈছে আৰু এইখিনি হ'ল লোকেল চিকেন এইখিনি বনোৱা নাই বনাম এতিয়া আৰু মানে বাহিৰত বনি আছে গাহৰি মাংস চবৰ মানে চব ভাগে ভাগে চবেই বেলেগকৈ খাব মানুহ সৰহ হ'লে এনেকুৱাই হয় এইখিনি সম্পূৰ্ণকৈ দেখাবলৈ হোৱা নাই কামত বিজি মানুহ বেছি ইফালে দালি উতলি আছে লাহে লাহে বনাই আছোঁ আৰু বনোৱা কৰা কৰিবৰ কাৰণে পিংকিবাই সহায় কৰি আছে আদা নহৰু পিচি আছে আৰু সেইফালে বাহিৰত গাহৰি মাংস বনি আছে দেখাম বাৰু সেয়াও এইখিনি মই লোকেল চিকেনখিনি বনাই লৈছোঁ আৰু এজনী মানুহ ন কেমেৰা কৰা মানুহ নাই ক'বলৈ বেয়া লাগে মানুহ ধেৰ আছে কিন্তু বেলেগে কৰি থাকিলে কিবা নিজৰে আজোখা নিচিনা লাগে সেইকাৰণে যিমানখিনি পাৰোঁ নিজেই কৰোঁ আৰু ষ্টেণ্ডত লগাই ল'বলৈও মোৰ ভাল নালাগে সেনেকৈ হাতে কৰিয়ে ভাল আমাৰ টিকলি বাইদেউ চাওঁ চেহেৰাটো ভাত বনাবি নেকি দাঁতকেইটা চাওঁ ইহঁতে বনাই আছে বাহিৰত আৰু মই ইয়াত লোকেল চিকেন হৈছে আৰু অকণমান বাকী আছে আৰু ইহঁতে বনাই আছে মোৰ হ'বলৈ অকণমান বাকী দালি বনাইছোঁ সেইকাৰণে অকণমান গ্ৰেভি নিচিনাকৈ গুটি আলু দিছোঁ আলুখিনি সোনকালে গাহৰি মাংস বনোৱা পাৰ্টি মাংস কোন নাচাওঁ দেখা আকৌ আন্ধাৰ হৈ আছে গোটেই বইল মেইন ৰান্ধনি পিংকু দা এইফালে পিংকি বাই ভাজি চাওঁ এইফালে সৰু ভিনি ৰখিছে বোলে মাংস নাখায় বোলে বাহিৰত গাহৰি মাংস হৈ আছে আৰু এইফালে মোৰ উতলি আছে পানীখিনি শুকাব লাগিব খালি লোকেল চিকেনখিনি মোৰ হৈ গ'ল কালাৰটো খুব ধুনীয়া হৈছে আজি লৰালৰিকৈ বনালে যদিও ধুনীয়া লাগিছে কালাৰটো দেখিবলৈ আৰু বাহিৰত দেখাম কি কৰি আছে
গাহৰি মাংস বনাই থকা হৈছেগৈ আৰু বিলাহী দিছে, লগতে কি কি দিছে মই দেখাবলৈ নহ'লে, কাৰণ ভিতৰত মই কিবা কিবি কৰি আছিলোঁ আৰু মানুহ দিয়ে লাহে লাহে মানে মানুহখিনি ভাত খুৱাই লৈছোঁ, যোনে যোনে গাহৰি মাংস নাখায়। এয়া গাহৰি পিছে আমাৰ ইয়াত বেলেগৰ যেনেকৈ গাহৰিখিনি ধুনীয়াকৈ কাটি দিয়ে নহয়, আমাৰ ইয়াত ইমান ধুনীয়াকৈ কাটি নিদিয়ে আৰু পিচবোৰ দেখিবলৈ ইমান ঠিক নহয় মানে, বেলেগ মাংসৰ নিচিনাকৈ জাহা তাহা কাটি দিয়ে, কিন্তু কিছুমান পিচ দেখিবলৈ খুব ধুনীয়া লাগে। আৰু ইফালে কেমেৰা কৰি মানে লাইট লগাই আছে পাপুৱে। কৰিলে নহয় কাৰণে আঠটা ইফাল হ'লে তেতিয়া কৰোঁ আৰু মোলৈ কি হ'ল কামৰ পৰা এয়া হ'ল সৰু বা শাহুৱেক আৰু ভিনদেউ, সিহঁতক গাহৰি মাংস নাখায়, সেইকাৰণে আগতীয়াকৈ দিছোঁ। আমিও নাখাওঁ বাৰু, কিন্তু খাম আমি লাহে লাহে। আলহীক লৰালৰিকৈ খুৱাই লৈছোঁ, সিহঁতে ওপৰত বহি বেয়া পায়, তলতে বহি খায়। ভাত খাই কৰি আজৰি সকলোকে খোৱালোঁ আৰু আমিও খালোঁ। খাই বৈ এতিয়া বহি আছোঁ ৰ'দত কুঁহিয়াৰ খাই আৰু অকণমান ভিডিঅ' কৰি থৈছোঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোলৈকে অশেষ ধন্যবাদ। আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ তেনেহ'লে, বাই বাই।